তই অৰ্ডাৰটো দেচোন দাদা কিবা দিবিচোন ঐ চাচোন চা কোন আহিছে বাদ দে তই পেলা ইয়াতে এইটো চা মাতি দিওঁ নেকি মাতি দে ঐ এফালে কি হৈছে বে তোৰ কি হৈছে বে তোৰ কি হৈছে তোৰ কি তই লাগবি নেকি বে কি হৈছে তোৰ আবে কি হৈছে বে তোৰ কি বে তেল পুঠিছে নেকি তোৰ নেক্সট টাইম যাতে তোক ইয়াত দেখা নাপাওঁ এইবাৰ একো কোৱা নাই ইয়াৰ পিছত কিন্তু কথা বেয়া হৈ যাব মনত ৰাখিবি কথাখিনি অবি অবি অঁ কি ভাবিছ নাই দে নাই একো নাই কলৈ গ'লি হয় কেতিয়াবাই গ'ল একো নাই দে একো নাই ইয়াতে বহ দা কিবা খাবলৈ দিবিচোন পিছফালে কি চাইছ বে অঁ চকু ঠিক জেগাতে পৰিছে চিনি পা নেকি ছোৱালীজনী অ' আচ্ছা ঐ যাও বল হে তোৰ যাওঁ যাওঁ কৰি থাকে টাইমচোন আছে আৰু বলচোন তহঁত কথা আছে কি কথা আগতে বলচোন তহঁত বল বল ঐ তেতিয়া যে দম দি আছিল ল'ৰাজন কোন কিয় তেতিয়া মোৰ ফালে যেনেকৈহে চাই আছিল চকুকেইটা ওলাই আনিব মন গৈছিল তাৰ নাম অবিনাশ আমাৰ ছিনিয়ৰ কলেজৰ 1 নম্বৰ গুণ্ডা ক'বলৈ গ'লে গোটেই কলেজখনে তাক কৰিব তাৰ পৰা কিন্তু তই সাৱধানে থাকিবি দেই আৰু তাৰ দৰে আৰু এজন আছে ভাস্কৰ বুলি তাৰ পৰাও সাৱধানে থাকিবি এই অনুৰাধা কাকো ভয় কৰা বিধৰ ছোৱালী নহয় দেই জানো দে আবে মাল বে ও ভণ্টি নামটো ক'বা নেকি লগতে নাম্বাৰটো দিবা আকৌ কথা পাতিম ৰাতি ৰাতি কি অভদ্ৰ ল'ৰা ৰে আবে অভদ্ৰ বুলি কৈছে বে আবে ইয়াতো আকৌ অভদ্ৰামী নহয় আৰু অভদ্ৰামী বাকী আছে চাবা নেকি অভদ্ৰামীখিনি হল এ মল্লি মল্লি আবে চা না সেইফালে মোৰ সহ্য বাদ দে, হোৱা বাদ নাই দে। বে বাদে নহ'লে বলচোন বল কি বে তোৰনো কাম কি আছে ছোৱালী জোপোৱা পেপাৰ লিক কৰা এইবোৰেতো তোৰ কাম ন যেতিয়ালৈকে তই এইবোৰ কাম বাদ নিদিয় তেতিয়ালৈকে মই তোক বিচাৰে নতো বুজিলি বাদে তোৰ কথা চাই লাখ তই চাই ল'ম তোক চাই ল'ম হ'ব দিয়া আহা ঐ স্নিগ্ধা তই ইয়াৰ পৰা যাচোন এই লগত মোৰ অলপ কথা আছে নাযাবিচোন এই তই বহা মই আহিছোঁ এই তুমি আছো অনুৰাধা কোৱা যেতিয়ালৈকে মই তোমাক দেখা নাছিলোঁ তেতিয়ালৈ প্ৰেমৰ অৰ্থ মই বুজিয়ে পোৱা নাছিলোঁ মই কি অভিধান নেকি মোক দেখাৰ লগে লগে প্ৰেমৰ অৰ্থ বুজি পালা ৰবা কলৈ যোৱা মই যাওঁ কথাখিনি শুনিতো যোৱা তই গৈ থাক ৰ'বাচোন ৰ'বা কথা আছে এই নোৱাৰিছোঁ আৰু তহঁতৰ লগত তোক কিবা কৈছোঁ নে
চৰি কোৱা কি কথা আছিল কোৱা অনুৰাধা কথাখিনি কেনেকৈ কওঁ বুজিয়ে পোৱা নাই। কি ক'ব আছে জল্দি কোৱা, আমাৰ দেৰি হৈছে। তই মনে মনে থাকিবিনে? তোমালোকো মানে দিয়া কোৱা জল্দি কোৱা অনুৰাধা তইচোন গুচি তোৰ আহিলি। মোবাইলটো অঁ দে ঐ এক লৈ যাচোন তোৰ লগত। আহ যা তই যা। অনুৰাধা তোমাক প্ৰথম দেখাৰ দিনাই প্ৰেমত পৰিছিলোঁ। অমানিশা কেতিয়া শেষ হ'ব বুলি ৰৈ ৰৈ ওপৰ পিনে চাই থকা আকাশখনত তুমি পূৰ্ণিমাৰ জন্তু হৈ নামিছিলা সেইদিনা। অনুৰাধা তোমাক প্ৰথম দেখাৰ দিনাৰ পৰাই তোমাৰ কথা মনলৈ বাৰে বাৰে আহি থাকে। তোমাক মই কেতিয়াও হয়তো পাহৰিব নোৱাৰিম। আৰু বহুতে কয় মই ল'ৰাজনে হেনো ভাল পোৱা মূল্য একো বুজি নাপাওঁ, কিন্তু এইবোৰ দিয়া মানুহ থাকিলেই বুজি পাম। আৰু এইটো মোৰ নাম্বাৰ, ছেভ কৰি থবা। আৰু ভৱিষ্যতে যদি কেতিয়াবা মই পাৰফেক্ট বুলি ভাবোঁ আশা কৰোঁ ফোন কৰিবা। আৰু তোমাৰ এনচাৰ যাতে ন নহয় তাৰে আশা কৰিলোঁ। বুকুতে বিয়পা অভিমানী দৰে কিনো কয় গোপনে তুমি শুনা না নীৰৱে হেল্ল' কোৱা। নাম্বাৰ ছেভ কৰিলোঁ তোমাৰ মোৰ হৃদয়ত আবে মোৰ কেনেকুৱা লাগিছে তোমাক কেনেকৈ বুজাওঁ? অবিনাশ মোক কেতিয়াও অকলে এৰি দূৰলৈ গুচি নাযাবা নমৰালৈকে থাকিম তোমাৰ কাষত। উশাহ নামিছে বুকু কঁপিছে তোমাকে দেখি দুটি নয়নৰ কি যে সৰল তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় একাজলি সপোনে তোমার নাম সিঁয়ৰে তোমাৰ সমান হ'ব কোন তুমি জানো বুজানে হেল্ল' ব্ৰাদাৰ, চিনি পাইছ? আৰে তই মোক ভালকৈ চিনি পাবি বে। শুনি ল মোৰ কথাটো শুন। আৰে ভাই শুন, তই যিজনী ছোৱালীক ভাল পাৱ ন, তাইক আগৰ পৰাই ভাল পাওঁ আৰু বৰ্তমান তাই মোৰ কব্জাত আছে। গতিকে তাইক যদি জীৱিত অৱস্থাত বিচৰ তেতিয়াহ'লে লোকেশ্যন দি আছোঁ তালৈকে আহ, নহ'লে তাই খালাছ। জল্দি কৰ ভাই, নহ'লে চব চেছ।
তই কি বুলি ভাবিছিলি বে মোক ইমান সহজে তাইক লৈ যাব দিম তাই মোৰ হয় তাই তই তই কিন্তু সাৰি যাব নোৱাৰিবি তোৰ চাই ল'ম তোৰ তই কি কৰিবি বে মোক অনুৰাধা 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 ফুলিবলৈ আৰম্ভ কৰা ফুলৰ কলিটো আজি মৰহি গ'ল জিপা ফুল মই হাতত লৈছিলোঁ এই ফুলপাহো যেনে যে হাতৰ পৰা বহু দূৰলৈ আঁতৰি গ'ল নাজানো কিমানখিনি সুখ জীৱনত পাইছিলোঁ আৰু কিমানখিনি দুখ জীৱনত পাইছিলোঁ কিন্তু এতিয়া এটাই অনুভৱ হয় সুখ মই জীৱনত নাপালোঁৱেই অনুৰাধা তোমাক কিয় হেৰুৱালোঁ মই এতিয়াও নাজানো মাথো এটাই মোৰ বিশ্বাস হয়তো চাগে তুমি মোৰ কপালতে নাছিলা বিধাতাই হয়তো মোৰ কপালত লিখা নাছিলে তোমাক মোৰ লগত ৰখাটো বিধাতাৰ লিখনি কোনেনো সলাব পাৰে আৰু নিজৰ কপালৰ লিখন কোনেনো নিজে লিখি ল'ব পাৰে ভাবোঁ তুমি মোৰ লগতে আছা সদায় মাথো এটাই কথা মনত ৰাখিব বিচাৰোঁ তুমি যেন জীয়াই আছা মোৰ বাবে কোনোবা এঠাইত নহয় কোনোবা এঠাইত তুমি জীয়াই আছা মোৰ বুকৰ মাজতে হওক বা মোৰ দেশৰ শিৰে শিৰে হওক তোমালৈ এটাই অনুৰোধ অনুৰাধা তুমি য'তেই আছা সদায় কুশলে থাকা সেইটোৱে বিচাৰোঁ ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা তুমি যেন সদায় কুশলে থাকা তোমাৰ আত্মাই যেন চিৰশান্তি লাভ কৰে শেষত তোমাৰ প্ৰেমিক অবিনাশ